নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল হেল্পফুল অসম ইউটিউব চেনেলটিৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। স্কুটিৰ সন্দৰ্ভত এটা নতুন আপডেট আহিছে। যোৱা 4-5 দিনমান আগতে এখন মেৰিট লিষ্ট মুকলি কৰি দিছিলে। মুকলি কৰি দিয়া মানে সেইখন ৱেবছাইটত মুকলি কৰি দিয়া নাই, কিন্তু মোবাইলে সেইখন আহিছে আৰু মোৰ হাততো সেইখন পৰিছে। আৰু সেইখনত আপোনালোকৰ যিটো 2022ত ছোৱালীসকলে 60% পাইছিলে, তাত সকলোবোৰ ছোৱালীৰে নাম আছে আৰু সেইখনৰ ভিত্তিতে মেৰিট লিষ্টখন ওলাব বুলি বৰ্তমান মই শুনা পাইছোঁ। আৰু সেই ভিত্তিতে যদিহে ওলাই আপোনালোকৰ তাত নাম আছে না নাই কেনেকৈ চেক কৰিব, তাৰ কাৰণে মই মেৰিট লিষ্টখনৰ যিটো লিংক হয় সেইটো ডেছক্ৰিপশ্যন বক্সত দি দিম, তাৰ পৰাও আপোনালোকে চেক কৰি ল'ব পাৰে। আৰু কেতিয়া স্কুটি দিব তাৰ সন্দৰ্ভত এতিয়ালৈকে অফিচিয়েলি কোনো ধৰণৰ আপডেট আহি পোৱা নাই আমাৰ হাতত, আৰু বৰ্তমান তাৰ বিষয়ে ক'ব নোৱাৰি কেতিয়া প্ৰদান কৰিব। কিন্তু মেৰিট লিষ্টৰ সন্দৰ্ভত ক'ব পাৰি যে এইখনকে ভিত্তি কৰি সেইখন মেৰিট লিষ্ট মুকলি কৰিব। যিহেতু ল'ৰাৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ পাৰ্চেণ্টেজ মুকলি কৰি দিয়া নাই, গতিকে আৰু হয়তো কিছুদিন পিছতে আপোনালোকৰ যিখন মেৰিট লিষ্ট হয় ফাইনেল মেৰিট লিষ্ট সেইখন মুকলি কৰি দিব। কিন্তু মোৰ হাতত যিখন মেৰিট লিষ্ট আছে তাত আপোনালোকৰ নাম নিশ্চয় থাকিব লাগে, আৰু এইখন ডিষ্ট্ৰিক্ট ৱাইজ আৰু আপোনালোকৰ কলেজৰ নাম এগেইনষ্টত আপোনালোকৰ নাম আছে তাত আপোনালোকে চেক কৰি ল'ব পাৰে। আপোনালোকৰ ৰোল নম্বৰ মিলাই কিনে বা আপোনালোকৰ নাম আপোনালোকৰ দেউতাৰ নাম মিলাই কিনে সেইখন চেক কৰি ল'ব পাৰে। কিন্তু যিখন মেৰিট লিষ্ট ওলাইছে তাত ল'ৰাৰ নাম নাই, যিসকল ছোৱালী আছে তেওঁলোকৰহে নামটো তাত উল্লেখ আছে আৰু পাৰ্চেণ্টেজৰ এগেইনষ্টত নামবিলাক আছে। 60%ৰ তলত নাই, 60%ৰ ওপৰত আছে। সেয়েহে সেইখন হ'ব পাৰে যে আপোনালোকৰ সেইখনৰ ভিত্তিত ছোৱালীসকলৰ স্কুটিৰ, যিহেতু ল'ৰা আৰু ছোৱালীৰ বেলেগকৈ মেৰিট লিষ্ট ওলাব, কাৰণ ল'ৰাৰ পাৰ্চেণ্টেজটো বেলেগ হ'ব আৰু ছোৱালীৰ বেলেগ হ'ব। গতিকে এইখনৰ ভিত্তিতে আপোনালোকৰ যিটো স্কুটি প্ৰদান কৰিব সেইখনৰ ভিত্তিতে হ'ব লাগে, কাৰণ দুৰ্গা পূজাৰ পিছতে স্কুটি প্ৰদান কৰাৰ কথা মুখ্যমন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমত জনাই আছে। গতিকে অতি সোনকালে আপোনালোকক স্কুটি প্ৰদান কৰিব। আৰু যদি কিবা নতুন ইনফৰমেশ্যন আহে মই এই চেনেলটোৰ জৰিয়তে আপোনালোকক সমূহ তথ্যখিনি জনাই থাকিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।